যদি প্ৰজ্ঞান ভাৰতী স্কুটি স্কিমৰ কাৰণে এপ্লাই কৰিম বুলি ভাবি আছে আৰু লগতে আপোনালোকে কনফিউজ হৈ আছে যে এইটো অনলাইন হ'ব নে অফলাইন হ'ব আৰু লগতে মেৰিট লিষ্ট কেতিয়াকৈ দিয়া হ'ব 60% সকলে যিহেতু এইবাৰ ছোৱালীসকলক দিয়া কথা যিটো চৰকাৰে ঘোষণা কৰিছে আৰু ল'ৰাসকলক যিহেতু 75% দিয়া হয় আপোনালোকে সেইটো গোটেইকেইটা প্ৰচেছ কেনেকৈ কৰিব লাগিব ডকুমেণ্টছৰ প্ৰয়োজন কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব লগতে সেইটো কেনেকৈ গৈ ক'ত গৈ সেইটো কামটো কৰিব লাগিব বা এপ্লাইটো কৰিব লাগিব গোটেইকেইটা প্ৰচেছ আপোনালোকক এইটো ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ জনাম আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব তেতিয়াহে গোটেই প্ৰচেছটো আপোনালোকে বুজি পাব কাৰণ যোনটো স্কুটি প্ৰচেছ সেইটো গোটেই দীঘলীয়া হয় কেনেকৈ কি হয় গোটেইকেইটা প্ৰচেছ আপোনালোকক মই এইটো ভিডিঅ'ত জনাম ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল লাগে লাইক এটা কৰি দিব আৰু সকলোৰে লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব চবলৈকে এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমটো হৈছে বহুতে সুধি আছিলে যে সেইটো অনলাইন হ'ব নে অফলাইন এতিয়া চাওক আপোনালোকৰ যোনটো প্ৰচেছ স্কুটি প্ৰচেছটো আপোনালোকৰ অফলাইনে হ'ব যিহেতু মেৰিট লিষ্টটো প্ৰথমে মৰা হ'ব সেই মেৰিট লিষ্টটো কেতিয়াকৈ মৰা হ'ব বুলি বহুতে সুধি আছিলে সেইটো আপোনালোকৰ যিহেতু এতিয়া ৰিজাল্ট সোনকালে দিছে তো আপোনালোকৰ নৱেম্বৰ মাহত আশা কৰিব পাৰি নৱেম্বৰ মানত আপোনালোকৰ মেৰিট লিষ্টটো মাৰিব আৰু লগতে আপোনালোকৰ জানুৱাৰী বা ফেব্ৰুৱাৰী মাহত আপোনালোকৰ যোনটো স্কুটি সেইটো স্কুটি আপোনালোকে ডিলাৰত গৈ আপোনালোকে আনিব লাগিব আপোনালোকে সেইটো ডিলাৰততো এনেই যাব নোৱাৰে তো আপোনালোকে কোনটো ডিলাৰত আপোনাৰ স্কুটিখন আছে সেইটো আপোনালোকৰ গোটেই মেৰিট লিষ্টত আপোনালোকক দিয়া হ'ব নামৰ ওচৰতে আপোনালোকে সেইটো নাম্বাৰটো দিয়া হ'ব লগতে আপোনালোকে সেইটো কণ্টেক্ট কৰি আপোনালোকৰ স্কুটিসমূহ লাভ কৰিব পাৰিব আৰু ডকুমেণ্টছৰ কথালৈ আহোঁ সেইটো আপোনালোকে আধাৰ কাৰ্ডটো লাগিব ফটো লাগিব আৰু আপোনালোকৰ SSLC এডমিট লাগিব আৰু আপোনালোকৰ পাছ চাৰ্টিফিকেট কেইখন আপোনালোকে যোগাৰ কৰি থৈ দিব এইকেইটা হ'লে আপোনালোকৰ স্কুটিসমূহ আপোনালোকে লাভ কৰিব পাৰিব আৰু এইকেইটা আপডেট আপোনালোকক জনালোঁ আৰু লগতে বহুতে সেইটো কনফিউজ হৈ আছে এতিয়া যিহেতু অনলাইন নহয় অনলাইন প্ৰক্ৰিয়া যিহেতু গোটেই প্ৰচেছটো হ'ব যেতিয়াই সেই মেৰিট লিষ্টটো চৰকাৰে আপডেট বা সেইটো নটিচটো দিয়ে তেতিয়া আপোনালোকক গোটেই ভিডিঅ' আকাৰে প্ৰস্তুত কৰি কেনেকৈ ক'ত গৈ আপোনালোকে ডকুমেণ্টছসমূহ দিব লাগিব আৰু লগতে কোনটো ডিলাৰৰ পৰা আপোনালোকে সেই স্কুটিসমূহ লাভ কৰিব পাৰিব টু জেড প্ৰচেছ আপোনালোকক যেতিয়াই মেৰিট লিষ্টটো মাৰে মই ভিডিঅ' আকাৰে প্ৰস্তুত কৰি আপোনালোকক জনাম তাৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰি থাকিবলগীয়া নাই আৰু এতিয়া বহুতে কনফিউজ হৈ আছে আপোনালোকে সেইটো কনফিউজ নহ'ব এতিয়া কোনো ধৰণৰ অনলাইন বা অফলাইনৰ কাম চলি থকা নাই ফাৰ্ষ্টতে আপোনালোকৰ মেৰিট লিষ্টটো মৰা হ'ব সেই মেৰিট লিষ্টটো আপোনালোকক যিহেতু নৱেম্বৰ মাহতে মাৰিব বা নৱেম্বৰ ডিচেম্বৰ মাহত আপোনালোকে সেইটো মৰাৰ পাছতহে আপোনালোকৰ গোটেই প্ৰচেছটো আৰম্ভ হ'ব সেইটো যিহেতু বহুত দীঘলীয়া প্ৰচেছ হয় আপোনালোকে যে ডকুমেণ্টছটো আপলোড কৰিলে বা ডকুমেণ্টছটো জমা দিলে আপোনালোকে স্কুটি লাভ কৰিব সেইটো নহয় আপোনালোকক চিৰিয়েল ৱাইজ আপোনালোকক নাম্বাৰ ৱাইজ আপোনালোকক মাতা হ'ব সেইটো মতাৰ পাছত আপোনালোকে ডিলাৰত আপোনালোকক কণ্টেক্ট কৰিব ডিলাৰে নিজে কণ্টেক্ট কৰিব সেইটো যিহেতু সকলোকে দিয়াৰ কথা চৰকাৰে ঘোষণা কৰিছে এইটো কোনো বাদ পৰি নাযায় 60% পৰা সকলো ছোৱালীয়ে যিহেতু লাভ কৰিব আৰু ল'ৰা 75 পাব লাগিব গোটেই সেইটো স্কুটিটো যিহেতু আপোনালোকৰ কাৰণে সেইটো এতিয়া গোটেই যোজা চলাই আছে বা সেই স্কুটিসমূহ যিহেতু বাজেটতো পাছ কৰা হৈছে গোটেই টকাসমূহ আপোনালোকে সেইটো কোনো ধৰণৰ চিন্তা কৰি থাকিবলগীয়া নাই আপোনালোকে যেতিয়া সেই মেৰিট লিষ্টটো আপোনালোকক মৰা হ'ব মই পোনপ্ৰথমে আপোনালোকক জনাম আৰু লগতে আৰু কিবা যদি সুধিবলগীয়া থাকে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব মই সকলো কনফিউজ দূৰ কৰিবলৈ চেষ্টা কৰিম লগতে আপুনি যদি প্ৰথমবাৰ মোৰ চেনেলটো দেখিছে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ আপডেট পাই থাকিবলৈ আজিৰ ভিডিঅ'টো ইমানেই এই ইনফৰ্মেশ্যনটো আপোনালোকক জনাবলৈ ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ আজিলৈ ইমানেই ধন্যবাদ জয় অসম